নমস্কাৰ বন্ধু বান্ধৱী ভাইটি ভণ্টিসকল আজি বহু দিনৰ মূৰত ভিডিঅ' এটা দিবলৈ ওলাইছোঁ আশা কৰোঁ তোমালোকে এই ভিডিঅ'টোত বহুত মৰম চেনেহ দিবা আজি আমি এটা ফ্ৰুইট বাস্কেট আঁকিবলৈ ওলাইছোঁ এইটো মোৰ এটা ৰিকুৱেষ্টেড ভিডিঅ' আছিলে অকণমানি ভণ্টি এজনীয়ে মোক এই ভিডিঅ'টো ৰিকুৱেষ্ট কৰিছিলে আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পাবা পোনপ্ৰথমে মই এখন ড্ৰয়িং কপি লৈছোঁ A4 সাইজৰ এখন ক্লাছমেটৰ ড্ৰয়িং কপি হয় আৰু মই ইয়াতে পোনপ্ৰথমে স্কেটচ পেনেদি গ্ৰেপছখিনি আঁকি লৈছোঁ অৰ্থাৎ আঙুৰ বুলি কয় অসমীয়াত আৰু তাৰপিছত মই ফলখিনি আঁকিম আচলতে এইটো আঁকাৰ প্ৰথমতে এইটো কাৰণে আঁকিছোঁ কাৰণ আমি যাতে ড্ৰয়িংখনৰ আমাৰ যিটো ষ্ট্ৰাকচাৰ হয় সেইটো যাতে মিলি থাকক তোমালোকে বাৰু বতৰৰ ফল খাই ভাল পোৱা নে মই কিন্তু বিৰাটেই ভাল পাওঁ যিহেতু আমাৰ মায়ে কয় যে বতৰৰ ফল খাব লাগে সেইবাবে মায়ে মাজে মাজে ফল ফুল আনি থাকে এয়া দেখিছানে মই এতিয়া বাস্কেটটো তেনেকৈ লাইন দিম সেয়া আচলতে বেম্বু বাস্কেট হয় সেইকাৰণে এনেকৈ বেম্বুবোৰ মানে কাটি এনেকৈ সৰু সৰুকৈ বনোৱা হয় সেইকাৰণে সেইটো মই এনেকৈ আঁকিবলৈ চেষ্টা কৰিছোঁ ইয়াতে কিন্তু মই ব্ৰাউন কালাৰ দিম আশা কৰোঁ তোমালোকৰ তাত অইল পেষ্টেল আছে যিহেতু মই এনেকুৱা ধৰণৰ ড্ৰয়িংবিলাক অইল পেষ্টেলেৰে কৰোঁ যদি নাই কোনো কথা নাই তোমালোকে বেলেগ ধৰণৰ কালাৰে ব্যৱহাৰ কৰিব পাৰা খালি মই যোনটো জেগাত যিটো কালাৰ দিওঁ তোমালোকে সেয়া কালাৰ দি যাবা বুলি মই আশা কৰিলোঁ তোমালোকে বাৰু মোৰ আগৰ ভিডিঅ'সমূহ চাইছানে যদি নাই চোৱা আশা কৰোঁ তোমালোকে মোৰ আগৰ ভিডিঅ'সমূহ চাবা আৰু যদি চাইছা তোমালোকক ধন্যবাদ আশা কৰোঁ মোক এনেদৰে আৰু আগলৈ মৰম চেনেহ তোমালোকে দি যাবা যিসকল মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকক মই জনাব বিচাৰোঁ যে মই বিভিন্ন ধৰণৰ ড্ৰয়িং আঁকোঁ বিশেষকৈ মই অসমীয়া কালচাৰটোৰ ওপৰত ড্ৰয়িং কৰোঁ আৰু মোৰ চেনেলত তোমালোকে এটা প্লে'লিষ্ট পাবা অসম ড্ৰয়িং বুলি য'ত অসমৰ বিভিন্ন টপিকছৰ ওপৰত মই ড্ৰয়িং কৰিছোঁ আৰু আগলৈও এনেকৈ কৰি যাম এয়া যে মই ফলসমূহ আঁকিছোঁ আশা কৰোঁ তোমালোকে মোক কমেণ্ট ছেকশ্যনত ফলসমূহৰ নামসমূহ জনাবা ময়ো চাওঁ তোমালোকেনো ফলখিনি চিনি পাইছানে নাই আৰু যদি নাই পোৱা মোক কিন্তু কমেণ্ট ছেকশ্যনত জনাবা মই তোমালোকক এটা টাস্ক দিছিলোঁ বহুত আগতে যে তোমালোকে যদি মোৰ জাপি ড্ৰয়িংখনত 50টা লাইক দিয়া দেন মই জাপি এটা থাৰ্মকল দি বনাবলৈ শিকাম এতিয়ালৈকে সেই ভিডিঅ'টোত 25টা লাইক হৈ গৈছে আৰু 25টা আশা কৰোঁ তোমালোকে সোনকালে কৰি দিবা তেতিয়া মই তোমালোকক থাৰ্মকলেৰে জাপিটো বনাবলৈ শিকাম আৰু মই তোমালোকক কৈছিলোঁ যে মই এটা ভিডিঅ' দেখুৱাম বুলি কিন্তু মই কমিউনিটি পষ্টত জাপি এটা দেখুৱাইছোঁ আশা কৰোঁ তোমালোকে জাপিটো চাইছা চাগে এতিয়া মই কালাৰখিনি কৰিবলৈ ষ্টাৰ্ট কৰিম মই কিন্তু অইল পেষ্টেল ব্যৱহাৰ কৰিম মোৰ তাত 12টা শ্বেডৰ অইল পেষ্টেল আছে তোমালোকক মই আকৌ কৈছোঁ যে তোমালোকে যিকোনো ধৰণৰ কালাৰে ব্যৱহাৰ কৰিব পাৰা এয়া মই পোনপ্ৰথমে ওপৰৰ ফালকণ মই য়েল্ল' কালাৰ দি লৈছোঁ তাৰ ওপৰত তাৰ তলৰখিনি মই লাইট গ্ৰীণ কৰিম আৰু এতিয়া এয়া যে দেখিছা ৱাটাৰমেলনৰ পিচটো তাতে মই ডাইৰেক্ট ৰেড কালাৰ কৰিছোঁ আৰু গুটিখিনি মই ব্লেক কালাৰ কৰিছোঁ তাৰ বাকলিটো সেউজীয়া ৰং দিছোঁ আৰু আঙুৰৰ ঠাৰিকেইডাল মই ব্ৰাউন কালাৰ দিছোঁ এইটো পাপায়া হয় কেঁচা পাপায়া হয় সেইকাৰণে মই য়েল্ল' আৰু লাইট গ্ৰীনেৰে ব্যৱহাৰ কৰিছোঁ তাৰপিছত এয়া আপেলসমূহ দেখিছানে ধুনীয়াকৈ ৰেড কালাৰ দিছোঁ আৰু এইটো পাৰ্চিমন বুলি এটা ফ্ৰুইট আছে সেই ফ্ৰুইটটোত মই অৰেঞ্জ আৰু ৰেডৰে এটা শ্বেডিং কৰিছোঁ এতিয়া মই তাৰপিছত তলৰ যিখিনি বাস্কেট হয় সেইটো অলপ পিছত কালাৰ কৰিম তোমালোকে ব্যৱহাৰ কৰিবলৈতো জানাই তথাপিও মই শিকাই দিম যে মই অকাৰেলো ব্যৱহাৰ কৰিছোঁ গোটেইখিনিত ওপৰত অকাৰেলো দিছোঁ আৰু এই যে লাইনখিনি যে আছে তাতে মই ব্ৰাউন কালাৰৰ এনেই জাষ্ট কালাৰটো দি গৈছোঁ একো শ্বেডিং নাই যিহেতু মোৰ অইল পেষ্টেলটো বহুত ফুটি চাওঁতে আমাৰ ভিডিঅ'টো শেষেই হ'বৰে হ'ল যদি চেনেলটো চাই ভাল পালা ছাবস্ক্ৰাইব কৰি থ'বা আজিলৈ ইমানেই পুনৰ এবাৰ লগ পাম ধন্যবাদ